নমস্কাৰ, মই লক্ষী গগৈ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লক্ষী গগৈলৈ। আৰু মোৰ লগত আছে এয়া জনপ্ৰিয় কণ্ঠশিল্পী গুণমণি দাস ডাঙৰীয়া। নমস্কাৰ আৰু স্বাগতম জনাইছোঁ। আমি আপোনাৰ সংগীত যাত্ৰা আৰু কৰ্মক্ষেত্ৰ কেনেদৰে আগুৱাই নিছে চমুকৈ দুআষাৰ। নিশ্চয় নিশ্চয়। আচলতে আমি ক'বই লাগিব, মনৰ কথা নক'লে ৰাইজে কিদৰে জানিব। হয়, মই আপোনালৈও স্বাগতম জনাইছোঁ। হয়, লক্ষী গগৈ যি ইউটিউব চেনেল, আজি লকডাউনৰ যি পৰিস্থিতি, সেই পৰিস্থিতিৰ মাজত আপুনি মোৰ মনৰ খবৰ ল'বলৈ আহিছে। আপোনালৈ মই সেয়াৰ পৰা অলপ যাচিছোঁ। মই কথাৰে ক'লে ভাল নহ'ব, নিশ্চয় গীতেৰে কম হৈ যাব। লিখিছোঁ তোমাৰে দুখ বেদনাবোৰ সুখ বুলি ভাবিলৈ তোমালৈ যাচিলোঁ সহস্ৰ প্ৰণাম, তোমালৈ যাচিলোঁ সহস্ৰ প্ৰণাম। কলিজাৰ লিখিলোঁ কলিজাৰ ৰঙা তেজেৰে তোমাক আজি স্বাগতম জনাইছোঁ। ধন্যবাদ। সুখ দুখবোৰ আমাৰ বাবে সুখেই, দুখ কি নাজানো, সুখ কি নাজানো, দুইটা একেই আমাৰ বাবে। অহাৰ বাবে ধন্যবাদ জনালোঁ। ধন্যবাদ জনাইছোঁ আপোনালোকক স্বাগতম জনাইছোঁ। সৰ্বপ্ৰথমতে ভাতৃপ্ৰতিম লক্ষী, তোমাক শ্ৰদ্ধা জনাইছোঁ। আৰু এটা বিশেষ কথা কৈ লওঁ তোমাক, তেতিয়া কথাখিনি ভাল হ'ব। আমাৰ দুৰ্ভগীয়া এই শিল্পীসকলক এনেকৈ যে বিচাৰি আহি ৰাইজৰ আগত যে পৰিচয় কৰিব বিচাৰিছে, সেইটো সৰ্বপ্ৰথম মই তোমাক দুৰ্ভগীয়া বুলি নহয়, আমি দুৰ্ভগীয়া, আপোনালোকে জনপ্ৰিয় কয়, আমি দুৰ্ভগীয়া। সেইটো প্ৰথমতে মই তোমালৈ ধন্যবাদ জনাইছোঁ। আৰু গীত মাত কৰি আহিছোঁ বহুত দিনৰ পৰা, ৰাইজে ভাল পাব বুলি ভাবোঁ। নাজানো কোনে ভাল পায়, যিমানবোৰ গীত কৰিছোঁ ৰাইজৰ সমাদৰ পাইছোঁ, ভাল পাইছে। এতিয়া যিটো গীতৰ কাৰণে তুমি আহি মোক আজি এনেকৈ দুআষাৰ কথা পাতিবলৈ আহিছা, গীতটো মই ভাল বুলি কোৱা নাছিলোঁ। আচলতে গীতবোৰ ধাৰাবোৰ যিবোৰ আছিলে, সেইটো সঁচাকৈ ব্যক্তিক্ৰমী। মই ৰেপ চং কৰাই নাছিলোঁ। কি মন গ'ল এটা ৰেপ চং কৰোঁচোন, আশা আছিলে কেতিয়াবা কাৰোবাৰ ভাইটিয়ে বন্ধুৰ ওচৰত গাই দিওঁ, কৰক কৰক বুলি মই গানটো কৰি পেলালোঁ। হঠাতে দেখিছোঁ ৰাইজ ভালেই পাইছে, গানটো শুনিছে। চেনিপুঠি মাছ নবীন দাস নিজৰ টাইটেল চং। গীতটো ৰেপ চং আছিলে, তথাপিতো বাদ্যযন্ত্ৰৰ কাৰণে গীতটো মই যিমানেই গাবলৈ তেনেকৈ গাব নোৱাৰিম, জুবিনক অকণমান গাই দিওঁ। চেনি 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 পুঠি মাছ খাবলৈ ইমান মিঠা, বেনি 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 পুঠা জনী বৰা চাউলৰ আশা, চাবইকে নোৱাৰি চকুৰ চাতে মাৰে বুকুখন চমকি উঠা, গুড় আনিলোঁ তিল আনিলোঁ খাবলৈ নাপালোঁ পিঠা, গুড় আনিলোঁ তিল আনিলোঁ বনাব নাজানে পিঠা, গুণমণি দাস চেনি মাছ চেনি পুঠি মাছ গুণমণি দাস। এনেকৈ গাইছোঁ। নিশ্চয় আপোনালোকে ইউটিউবত আছে গীতটো, শুনি ভাল পাব। ধন্যবাদ কৰিছোঁ গীতটো। যথেষ্টখিনি সমাদৰ লাভ কৰিছে ৰাইজৰ। আগুৱাই যাওক এনেকৈ, আমাৰ শুভেচ্ছা আছে। আৰু ইয়াৰ লগতে আপুনি কৰ্মসূত্ৰে কিছুমান মেকানিকেল কামো কৰে। এই গীতৰ লগে লগে, সংগীতৰ লগে লগে এনেকুৱা হেৰিবিলাক কেনেকৈ আগুৱাই নিয়ে? আপুনি যিটো কথা সুধিছে মোক ব্যৱসায়, এইটো আচলতে কম মানুহে কথাটো সোধে। আজি প্ৰথম আপুনি মোক সুধিছে, সেইটো এটা আপোনাৰ প্ৰথম মই আপোনাক ধন্যবাদ এটা দিছোঁ। কিন্তু কথা হ'ল কি, মই মোৰ ব্যৱসায় হিচাপে মই ইলেক্ট্ৰিকেল কাম কৰোঁ, ইলেক্ট্ৰিকেলিক্স মেকানিকেল এইবোৰ কাম কৰোঁ। আপুনি কিদৰে আগবাঢ়ি নিছে, সেইটো এটাতো আচৰিত কথা। য'ত সংগীত থাকে তাত ব্যৱসায় কিদৰে সম্ভৱ, বা মই যিটো ব্যৱসায় কৰোঁ আনৰ লগত অকণমান ব্যতিক্ৰম। মোৰ সম্পূৰ্ণ মেণ্টেলটো তাত ব্যৱহাৰ হৈ থাকে। মেকানিকেল যিহেতু কম্পিউটাৰ, টিভি, যিটো ডিজিটেল মেকানিকেল চব ইলেক্ট্ৰিক সকলো মই ৰিপেয়াৰিং কৰোঁ, প্লাছ মই এইখিনি কৰোঁ, সেইখিনি মই জীৱিত পাৰোঁ। তো মোৰ শ্ৰদ্ধাৰ মহেন্দ্ৰ দা, কথা শিল্পী শ্ৰদ্ধা মহেন্দ্ৰ দাক
যথেষ্ট শ্ৰদ্ধা কৰোঁ মোৰ গুৰু প্ৰথম কথা মোৰ গীতবোৰ মানে সৃষ্টিৰ সময়টো আচল কথা মোৰ প্ৰায় মই 1 মান 2 মান বজাত টোপনিটো কম ধৰে কেলৈ নাজানো মই তোৰ সুস্থ হ'ব পাৰোঁ মই বা মোৰ ৰোগো হ'ব পাৰে নাজানো সেই সময়ছোৱাতে মোৰ সৃষ্টি হয় শব্দই আমনি কৰেহি আমনি কৰিলে মই হঠাৎ কেতিয়াবা হাৰমনিয়ামটো লৈ গানটো গাই দিবলৈ চেষ্টা কৰোঁ ৰাতিয়ে নহয় মোৰ মানসপত্ৰ ধাতু মই ৰেকৰ্ড এটা কৰি পিছদিনা ৰাতিপুৱা গীতটো গাই ৰেকৰ্ড কৰি থওঁ তেনেকৈ গীতবোৰ আৰম্ভ হ'ল সৃষ্টি হ'ল বিশেষকৈ এই গীতটোত চেলিপুঠি মাছ গীতটোত ৰেকৰ্ড এটা কথা কৈছোঁ কুসুম কৈলাশৰ নাম কৈছোঁ বিখ্যাত জনপ্ৰিয় শিল্পী তেখেতসকলৰ নাম কৈ দিছোঁ আৰু এইফালে আমাৰ নীল আকাশৰ নাম কৈছোঁ মোৰ শ্ৰদ্ধাৰ শিল্পী বিপিন দাৰ নামো কৈছোঁ আৰু মোহন দাদাৰ নামটো তাত কৈছোঁ এইটো কাৰণে কৈছোঁ তেখেতসকলক সন্মান কৰোঁ যথেষ্ট মই ভাল পাওঁ তেখেতসকলক কৈছোঁ যে মই ইমানখিনি গীত কৰিলোঁ নিজে লিখি সুৰ কৰি দুকুৰিমান গালোঁ কুসুম কৈলাশ নীল আকাশ বিপিন দাকো ক'লোঁ চামগুৰিত লগ পাই মোহন দাদাক সেৱা কৰি চুমা এটা হ'লোঁ এনেকৈ ৰেপ কৰা হৈছে ল'ৰাখিনিয়ে ভাল পাইছে যথেষ্ট ভাল পাইছে আপুনি ভাল পাইছোঁ এনেকৈ গোৱাৰ কাৰণে মই তেনেকুৱা গাব আৰু গীতবোৰ মোৰ তেনেকৈ সৃষ্টি হয় তেনেকৈ মই গাই থাকোঁ তেতিয়া হৈ যায় প্ৰথম গীত মোৰ আছিলে কৈজান মৰমী আছিলে তেনেকৈ সৃষ্টি বুলি এবাৰ আছিলে মইনাজান বুলি এটা আছিলে তাৰপৰা জোনমণি বিহু কেছেট আপোনাৰ এতিয়ালৈকে কিমানমান গীত মানে চেনিপুঠি মাছটো সৈতে 40টা হৈছে 40টা নিজে লিখি সুৰ কৰি দুকুৰিমান গালোঁ নিজে লিখা দুকুৰিমান নিজে লিখি সুৰ কৰি দুকুৰিমান গালোঁ গানটো কোৱা হৈছে মানে 40টা আৰু 40টা আজি 40টা অলপ আগৰ মানুহখিনিৰ কাৰণে কৈছোঁ দুকুৰি বুলি ক'লে পটকৈ বুজে তেওঁলোকে নহয় জানো নিশ্চয় পুৰণা মানুহখিনি বুজে তেওঁলোকে মই এটা কথা আপোনাক ক'ম আপুনি এটা কথা ক'ম মানে মই যেতিয়া ৰদালি পতা পাইছিলোঁ বিশেষকৈ লগ নাপাইছিলোঁ তেতিয়া বাহিৰ বাদক দুজনী আপোনাৰ বন্ধু নিশ্চয় বাহিৰ দুজনী আছিলে প্ৰদীপ ৰঞ্জন অমৰ কিবোৰ্ডিষ্ট তেওঁলোক আছিলে যথেষ্ট ভাল টিম এটা আছিলে মিউজিয়াম এতিয়াও আছে মিউজিয়ামখিনি য'ত প্ৰগ্ৰেম কৰি তেওঁলোক ওলায় পৰিস্থিতি মানে আমাৰ শিল্পী সমাজৰ লকডাউন পৰিস্থিতিটোৱে আমাক মঞ্চলৈ যোৱাটো বাধা দিলে কিন্তু আমি অকল সৃষ্টিয়ে কৰি আছোঁ ৰাইজক দিব পৰা নাই যেনেকৈ দিব লাগে ঘৰত ইনে আনন্দ লৈ থকা যেনেকৈ আজি আপোনাক লগ পাইছোঁ তেনেকৈ হৈছে মঞ্চত 2 বছৰ আমি বহি আছোঁ বা তেনেকৈ আমি ৰাইজৰ ওচৰলৈ যাব পৰা নাই এইটো দুখৰ কথা বিশেষকৈ এইবাৰ লকডাউনতো কোনো গীত পৰিৱেশন কৰিব নিশ্চয় ৰদালি বঁটা যেতিয়া পাইছোঁ তেতিয়াৰ পৰাই মই যথেষ্ট প্ৰগ্ৰেম কৰিছিলোঁ আপুনি কিমান চনত পাইছিলে ৰদালি বঁটা আপোনাৰ 2014 চনত 2014 চনত জনজাগৰণ গোষ্ঠীয়ে দিছিলে মৰমী ফিল্ম এখন চিনেমা অসমীয়া চিনেমা তাত জুবিনাৰ গীত এটা আছিলে সুভাষনা দত্ত বাইদেউ গাইছে প্লাছ মই তাত 2টা গীত গাইছোঁ অভিনয় কৰিছোঁ সেয়ে কি ভাল পালে নাজানো বঁটা এটা প্ৰদান কৰিছিলে ৰাইজৰ বঁটা বুলি গ্ৰহণ কাৰণে প্ৰেৰণা দিছে তেতিয়াৰ পৰা মোৰ গীতৰ ধাৰাটো অকণ বাঢ়ি গৈছিলে যথেষ্ট বাঢ়ি গৈছিলে বাঢ়ি 40টা আজি পৰ্যন্ত হৈছে পৰৱৰ্তী আৰু হ'ব আমি তেনেকুৱা 2টামান গীত মোৰ আছে আৰু এতিয়া অলপ যদি মই ৰেকটো কৰি দিওঁ কোনোবাই সেইটো গাই আকৌ আমাৰ প্ৰেৰণা ভংগ কৰে বুলি গাই দিবলৈ বেয়া শুনিছোঁ নহয় জানো কোনোবাই পটকৈ গাই দিয়ে আমাৰ সৃষ্টিত বাধা আহি যায় গাই নিদিওঁ অনাগত দিনত আমাৰ গীত আৰু বহুত ৰিলিজ হ'ব সংগীত মোৰ জীৱিকাৰ বাবেই নহয় কোনোবাই কেতিয়াবা মৰমত কিবা দিয়ে সেয়া বেলেগ কথা চৰ্চাটো এইটো কাৰণে কওঁ শাৰীৰিক মানসিক উৎকৰ্ষটো ভাল লাগে আজি 2 বছৰকৈ যি লকডাউন ব্যৱস্থা আপোনালোকে পাইছে নিশ্চয় ভুগিছে এই লকডাউনত আমি যদি সংগীত চৰ্চা নকৰিলোহেঁতেন হয় আমি মৃত্যু দিম নেকি মৃত্যু দিম কাৰণ আমাৰ চিন্তা ব্যতিক্ৰম হ'লে চিন্তা কেনেবাটি গ'লেহেঁতেন সংগীত আমাক ধৰি ৰাখিছে সেইকাৰণে সংগীত আৰু ব্যৱসায় 2টা মই চলাই আছোঁ ওপৰলৈ কিবা বুলি ভাবোঁ মানুহৰো প্ৰেৰণা আছে ভগৱান নহয় আচল কথা গীতবোৰ কৰি আছোঁ হয় ভালে হৈছে আৰু আমিও আপোনাক অভিনন্দন জনাইছোঁ গীতবোৰ মই গীত চৰ্চা প্ৰায় 99ৰ পৰা গীতৰ এইটো এলবামৰ কাম কৰিছিলোঁ কিন্তু তাৰ আগৰ চোৱা গীতৰ মই কাম কৰা নাছিলোঁ এনেই গীতটো মঞ্চত গাওঁ কোনোবাই ভাল পায় ভূপেন্দ্ৰৰ গীতবোৰ বেছি গাইছিলোঁ গীত মোৰ একদম প্ৰিয় বুকুৰ কলিজা মানে গোবিন্দদা তেনেকুৱা মোৰ গুৰুত্বপূৰ্ণ তাৰোপৰি কুসুম কৈলাশ নতুন প্ৰজন্মৰ কুসুম কৈলাশ নীল আকাশ বিপিন দাটো এইবিলাক ভাল পাওঁ এতিয়া নতুনকৈ কৰে ভূপেন্দ্ৰৰ গীতবিলাক আমাৰো ভাল লাগে আৰু অমৰ গীত হয়
আপোনাক লগ পাই আমি খুবেই আনন্দ অনুভৱ কৰিছোঁ আৰু ভাল লাগিলে। আৰু এতিয়া আমি সময়ত আকৌ আমি বিদায় ল'ব লাগিব। পুনৰবাৰ আপোনালৈ ধন্যবাদ জনাই আমি অনুষ্ঠানটি সামৰণি মাৰিছোঁ। ধন্যবাদ। মই সমগ্ৰ ৰাইজলৈ এটা কথা কওঁ, এই মহামাৰীৰ অসুখ ৰোগ যিটো ব্যাধি বা মহামাৰী যি বুলি নকওক লাগিলে, আমি সকলোকে মানিবলৈ কওঁ। গতিকে প্ৰত্যেকেই নিজৰ বাধ্যতাখিনি মানিব। এইটো নাভাবিব আজি হঠাৎ মই ভাইটি লক্ষীগগৈক লগ পাই আমি মাস্ক কিয় পৰিধান নকৰাকৈ গীত পৰিৱেশন কৰিছোঁ। হ'লেও শিল্পীসকলে মাস্ক এখন মুখত লগাই গীত গোৱাটো বৰ ভাল অনুভৱ নকৰোঁ। আমি ইমান ভাল গাব নাজানো যদিও আমি মাস্কখন লগাই গাবলৈ অকণ অসুবিধা হয়, কিন্তু তাৰ বাবে মই এইটো কৰোণাৰ বিৰোধিতা কৰিছোঁ বুলি যাতে কোনো নাভাবে, এষাৰ মই আপোনালোকলৈ জনাইছোঁ। আশা ৰাখিছোঁ ভৱিষ্যতে প্ৰত্যেকজন সুস্থ থাকক, অসমবাসী কৰোণা ভাইৰাছৰ পৰা সকলো বাচি থাকক, সজাগ হওক, সচেতন হৈ থাকক। এয়া আমাৰ ক'ব লাগিব। ধন্যবাদ। নমস্কাৰ।